ৰাইজসকল, আপোনালোকলৈ বুলি আমি লৈ আহিছোঁ নতুন চুটি ছবি, যাৰ নাম হৈছে ৰঙীন পৃথিৱী। সেইখন আপোনালোকে আশা কৰোঁ উপভোগ কৰিব অতি সোনকালে। আহি আছে আমাৰ মাজলৈ আৰু তাত আমি অভিনয় কৰিম। গতিকে সমূহ ৰাইজৰ সহায় সহযোগিতাৰ মৰম আৰু আদৰ কৰিব বুলি সেই চুটি ছবিখন আমি আশা কৰিছোঁ। হয় ৰাইজ, আপোনালোকে ঠিকেই শুনিছে। আমাৰ মাজলৈ এখন সৰু চুটি ছবি আহি আছে, যিখনৰ নাম ৰঙীন পৃথিৱী। গতিকে আমি সকলো থাকিম অভিনেতা হিচাপে। গতিকে আপোনালোকে আমাৰ এই চুটি ছবিখন আদৰি ল'ব বুলি আপোনালোকক আহ্বান জনাইছোঁ। আমাৰ এই ছবিখন সুখ দুখ হাঁহি কান্দোনৰ ওপৰত ভৰপূৰ সমাহাৰেৰে আমি প্ৰস্তুত কৰিছোঁ। গতিকে সেই চুটি ছবিখন ৰাইজ আপোনালোকে চাবলৈ নাপাহৰিব আৰু আশা কৰিছোঁ আগুৱাই লৈ যোৱাত আমাক সহায় কৰিব। আৰু কেনেকুৱা হৈছে আমাৰ কমেণ্টত কমেণ্ট কৰি জনাব। আগলৈও এনেকুৱা ভিডিঅ' প্ৰদান কৰি থাকিম।